কথা নিদিব মই মানে আহি গ'লে তো এতিয়া যা আছোঁ দেউতাৰ লগত ৰাস চাবা তো সদায় অলপ অলপকৈ এনেকৈ চাই আছোঁ তো ওচৰত যাতে একদম একবাৰ যাই যায় তো এতিয়া যা আছোঁ ৰ'ব তো এতিয়া আহি পাই গ'লোঁ আৰু এতিয়া এই গাড়ীখন পাৰ্ক কৰিব লাগিব তো এতিয়া দেউতা তাতে ৰাসৰ বেজটো আছে মানে কিবা যি বেজ চেজ দিছে সেই বেজটো আছে কাৰণে এতিয়া গাড়ীখন ভিতৰত নিমাই দি দিয়কচোন আৰু ভিতৰত পাৰ্ক কৰিছে বোধহয় ইয়াতে পাৰ্ক কৰিলে গাড়ীখন তো এতিয়া ৰাসৰ ভিতৰত যে আছোঁ ৰ'ব একবাৰে নাই তো এখন গেট একবাৰ ভাঙি দি কিনে নতুনকৈ বানিছে জাপি টাপি দি বঢ়িয়া লগা হৈছে আৰু এতিয়া যা আছোঁ ভিতৰলৈকে আৰু এই কাৰ্যালয়ৰ ভিতৰত এলাখান কমিটিৰ মানুহগিলাৰ আহাৰ বনাই আছে চব এলাখান বনাই আছে আৰু তাতে নন ষ্টপ ভাত দি থাকে আৰু এই চাহটো খাই লওঁ ৰ'ব এই চাহ আহি গৈছে আমাৰ লাল চাহ আৰু বিস্কুট এখন চাহটো খাই লওঁ তো খাই কিনে বাহিৰত যাই আছোঁ এতিয়া আৰু একবাৰ ৰাস্তাৰ পৰা আহৰিব মানে বাহিৰতে ৰাস দিয়কচোন ৰাস্তাতে আছোঁ আজি মানে অলপ মানুহ কম কাৰণ আজি তাৰমানে থিয়েটাৰত সোমাইছে থিয়েটাৰ যেতিয়া শেষ হ'ব তেতিয়া ফুল মানুহৰ তাৰমানে হেঁচা ঠেলা হৈ যাব কিন্তু এতিয়া বৰ্তমান মানুহ কম দিয়ক এই চাওক ব্ৰিজত ইমান মানুহ নাহে তো বৰদৈচিলা থিয়েটাৰ কেতিয়া আহিছিল গমেই নাপালোঁ এতিয়া যাব ওলাইছে বৰদৈচিলা থিয়েটাৰ বৰদৈচিলাহঁতক আৰু সেইভাগে সূৰ্য থিয়েটাৰ আছে পেণ্ডেল বান্ধি আছে ফুল মোৰ কেঁচুৱাই কান্দিছে আহিছে 5 তাৰিখৰ পৰা ফুল সিদ্ধ বোলে এই ৰান্ধনীকে দেখছি না কি কাজিয়া কৰি আছে ভাই আৰু এবাগে বৃন্দাবন থিয়েটাৰ চলিছে বৃন্দাবনত মানুহ হৈছে বোলে চাওঁ ৰ'ব বাগে যা আছোঁ ৰ'ব আৰু এখন কিবা থিয়েটাৰ পিছপিনে দিছোঁ আমি মটকা খোৱাৰ আৱাজ দেখা নাই আহিলোঁ আজি বেছি ভাল লগা নাই তাৰমানে মানুহ চানুহ নাই দিয়ক সেইকাৰণে গুচি আহিলোঁ দিয়ক এতিয়া ঘৰৰ ফালে যা আছোঁ ৰ'ব মানুহ ৰাতি হ'বও পাৰে কিন্তু আমি এতিয়া যাতে কিন্তু মানুহ চানুহ নাই সেইকাৰণে গুচি আহিলোঁ ভাল নালাগিল ব্ৰিজখন নহ'লেও ভাল হৈছিল আগতেই ভাল হৈছিল এই ব্ৰিজখন নবনাওঁতে যি ঠেলা হেঁচা হৈছিল এতিয়া ঠেলা হেঁচা নাই হ'লেও সিমান এটা নহয় তাৰমানে ঠেলা হেঁচা নহয় আগৰবাৰ যিনকৈ ঠেলা হেঁচা হৈছিল এতিয়া তাৰমানে নহয় আৰু ব্ৰিজখনৰ পৰা আগতেই ভাল হৈছিল তো ৰাসটো ভালকৈ চোৱা নহ'লে সেইকাৰণে মাংসই লওঁ ৰ'ব অলপ 2000 years later আজি ৰাতিও তাৰমানে আৰু যাব হ'লেও আজি মাহঁতৰ লগত যাম খালি মাংস খাই পূৰা ঘুমি গৈছে আৰু নেক্সট ৰাতি আৰম্ভ হৈছে মানে মই প্ৰথম ভ্লগ আৰম্ভ এনেকৈ মানে ৰাতি 2 নম্বৰ ভ্লগ হ'ল মানে 2টা পাৰ্ট হ'ল পাৰ্ট নহয় দিয়ক মানে কি বুলি কয় এইটো अरे कहना क्या चाहते हो যাব আছোঁ মাহঁতৰ লগত থিয়েটাৰ চাবা কি থিয়েটাৰ চাওঁ সেইটো কিন্তু নাজানো তাতে যাই যোনখনত তাৰমানে মানুহ নাই সেইখনতে টিকেট কাটি কিনে ফুল বহি যাব লাগিব তো এতিয়া যা আছোঁ আমি গোটাইমাখান মানে আমাৰ পৰিয়ালৰ গোটাইমাখান যাই আছোঁ তো চাই থাকক ভ্লগটো তো বাটতে পাই গ'লোঁ ৰিক্সাখন আৰু ইয়াতে যাব লাগিব পূৰা ই ৰিক্সাত এখন হ'ল বজলক্ষ্মী স্কুল আৰু ইয়াতে আছে আৰ্মি পুলিচ মাখান যোনগিলাই ৰাসত ডিউটি দি আছে আৰু একেদিন স্কুল বন্ধ গ'লে গধূলি বজাৰৰ সেইখনৰ গেটখনেদি সোমাইছোঁ আৰু এবাগে চলি আছে কহিনুৰ থিয়েটাৰ এতিয়া যা আছোঁ ৰ'ব ক'ত বা পাওঁ টিকট সেই কাউণ্টাৰ বিচাৰি যা আছোঁ এতিয়ালৈ পোৱা নাই আৰু এই আগত দেখি আছে নেকি চাওঁ ৰ'ব ব্ৰিজখন চাওক দূৰৰ পৰা কি বম লাগে ন কি লাইট দিছে লাইটকেইটাৰ কাৰণে বঢ়িয়া লাগে থিয়েটাৰখন চাব খুজি আছোঁ ব্ৰহ্মচাৰী উৎপল দাসৰ কিন্তু সেইখনত টিকেট মাত্ৰ 60 পাইছোঁ 2টা বনাইতো বস্তু মিলি আছে এতিয়া কিবা হয় সেইখন চাব পাৰিলে ভাল আছিল দিয়কচোন উৎপল দাসৰ তো এতিয়া বিচাৰিছোঁ ৰাজমুকুট থিয়েটাৰখন বনাই ৰূপত সেই চাব যা আছোঁ এতিয়া বিচাৰিছোঁ কয় আছে ৰাজমুকুট আহি পাই গ'লোঁ দিয়ক একদম ভিতৰত লগ পাই আছোঁ দিয়ক এতিয়া বহুত মানুহ দেখা নাই বাপৰে বাপ গোটাই মানুহ গেলাৰীতে থিয়েটাৰ চাম বুলি ভাবিছে
আমিও চাইছোঁ দেচোন, এইটো বেলেগ কথা এতিয়া। আৰু এতিয়া গেলাৰীত সোমাওঁ ৰ'ব, বহুত মানুহ দেখা নাই গাইজ, গেলাৰীৰ আগৰ গোটাই চেয়াৰ খালী হৈ আছে, কেৱল গেলাৰীটো ফুল হৈ আছে। আৰু তে বঢ়িয়াকৈ বহি আছোঁ দিয়ক, আৰু বহি লৈছোঁ। এতিয়া ফুল থিয়েটাৰখন চাব লাগিব মনোযোগ দি। থিয়েটাৰ আৰম্ভ হ'ল ল'বলৈ গাইজ, গান লাগি দিছে দেখা নাই। আৰু আহি গাল উৎপল দাস ডান্স কৰি আছে, আৰু এতিয়া ফুল গান চলি আছে। গানটো বটা লাগি দিবা নহ'লে দিয়ক, কপিৰাইট লাগি যাব না। বন্ধ কৰিলোঁ দিয়ক। এতিয়া বাজিকাল 12:07 আৰু ভাল লাগছি, কিন্তু সিমান এটা খাচ লগা নাই তাৰমানে। সেহক টাক্কাৰ দিব পৰা নাই তাৰমানে, প্ৰস্তুতিক আবাহনক টাক্কাৰ দিব পৰা নাই। ভাল লাগছি, চাব পাৰি ইয়াত ঠিক ঠাক তাৰমানে, সিমান তাৰমানে মজাটো অহা নাই সেইটোৱে। আৰু এতিয়া কিবা খাই কিনে ঘৰত যাই আছোঁ ৰ'ব। এই 12টা বজাতো ৰাসত মানুহ দেখছিনে? আৰু অলপ পুৱা চাহ দি খাব কৰি জিলাপি লৈ লৈ ৰ'ব, জিলাপি ল'ব আহি গৈছোঁ ৰ'ব। খোজকাঢ়ি যা আছোঁ ৰ'ব ঘৰত। এতিয়া ৰিক্সা নাপালোঁ, সেইকাৰণে যা আছোঁ পূৰা। এতিয়া খোজকাঢ়ি চাওক ঘৰ। আৰু ভিডিঅ'টো এখিনি ইয়াতে আহিছিল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব।